গানৰ কলম Hi, hello, namaskar. Welcome to my YouTube channel. तो फिर से मैं आज देखो सो Realme 5S और न्यू ब्रांड स्मार्टफोन এটা আনি হেতু আনবক্সিং কৰি আপোনাক দেখুৱাম ঠিক আছে তো বেছ এতিয়ালৈকে যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আগতে ঘণ্টা ঘণ্টা প্ৰেছ কৰি দিব সকলো মতে মোৰ ভিডিঅ চাবলৈ তো ফ্ৰেন্ডছ तो फ्रेंड्स एटो है Realme 5S Realme 5S 48 मेगापिक्सेलर वेरिएंटर फोन হয় এটো ঠিক আছে তো ফ্রেন্ডস সকলো গম পাব ইয়াৰ ফোনটো কেমেৰা কিমান কোৱালিটি আছে আৰু ব্যাটাৰী পাৱাৰ সকলো গম পাব তো ফ্রেন্ডস ভিডিওটো স্কিপ নকৰিব চাই থাকক আৰু সকলো দিম মই স্মাৰ্টফোনটো কেনেকুৱা আৰু এই দামটো কিমান পৰিব আৰু কালাৰ কোড সকলো গম পাব ঠিক আছে তো ফ্রেন্ডস বলক ভিডিওটো কন্টিনিউ কৰক ইয়াৰ ট্রিপল রিয়ার ক্যামেরা ঠিক আছে ট্রিপল ব্যাক ক্যামেরা ট্রিপল ক্যামেরা আছে আর এর লগত আপনার সেলফি ক্যামেরাটা পাবো আর ইয়ার কোয়ালিটি বিলাক কিমান কিমান আছে মই আপোনাক স্ক্রিনত দেখাই দিম তারপর আপনি চাই লব ঠিক আছে তারপর এটো মই প্রথমে বুট কৰি লও ঠিক আছে বুট কৰি লও লোৱাৰ পিছত আপোনাক মই দেখি আছো ইয়াৰ লগত আৰু কি বস্তু পাবো ঠিক আছে তো फ्रेंड्स ইয়াৰ লগত আপনি পাবো একটা এইবিলাক আছে ইউজাৰ মেনু গাইড ঠিক আছে ইউজাৰ মেনু গাইডটো আপুনি পাব স্মাৰ্টফোনটো ইউজ কৰাৰ কাৰণে এটো কোনো ইউজ নকৰে ঠিক আছে সেইকাৰণে মই ৰাখি দিছো ইউজ নকৰো বস আপুনি চাৰ্জাৰ পাব চাৰ্জাৰৰ যেটো পোৰ্ট হয় পোৰ্টটো পাব পোৰ্টৰ লগত এটা ইউএসবি কেবল এটা পাব ঠিক কিন্তু फ्रेंड्स আপুনি ইয়াৰফোন নাপাব কিন্তু আজিকালি স্মাৰ্টফোন ইয়াৰফোনটো বন্ধ কৰি দিছে ঠিক আছে ইয়াৰফোনটো নিজে পাৰচেজ কৰি ল'ব লাগিব অফলাইন মেনুফেক্সাৰিং মাৰ্কেট দিয়া অনলাইন আপুনি পারচেজ কৰি ল'ব পাৰিব ইয়াৰ পৰা সিম ইজেক্ট এটা টুলস এটা দিছে কভাৰটো ৰিমুভ কৰি দেখাই দিছো দেখাৰ পিছত আপোনাক ইয়াৰ যিবিলাক সেটিং আছে ঠিক আছে সেটিং বিলাক মিলাই আপোনাক স্মাৰ্টফোন যেটো ইন্টাৰফেস ঠিক আছে সেটিং সকলো দেখাম কিমান জিবি RAM আছে আৰু ষ্টৰেজ কিমান আছে ঠিক আছে ইয়াৰ কাৰণে আপোনাক সেট কৰাৰ কাৰণে আপোনাক প্ৰথমে কি কৰিব ল্যাঙ্গুৱেজ বিলাক চুজ কৰিব লাগিব ঠিক আছে ল্যাঙ্গুৱেজটো আপুনি ইংলিশ ল্যাঙ্গুৱেজ চুজ কৰি ল'ব মই আপোনাক দেখাই আছো কিমান ল্যাঙ্গুৱেজ এটা अवेलेबल আছে ঠিক আছে তো ফ্রেন্ডস এটা হচ্ছে সিকিউরিটি পাসওয়ার্ড প্রটেক্টর ঠিক আছে পাসওয়ার্ড প্রটেক্টর লগত আপনি পাবো ফিঙ্গারপ্রিন্ট স্ক্যানার আৰু যে ফেস আনলক সিস্টেম যেটা আছে এইবিলাক পাবো আপনি স্মার্টফোন Realme 5S ঠিক আছে তো फ्रेंड्स ইয়াৰ পিছত আপনি পাবো কালার OS 6 ঠিক আছে কালার OS 6 ইউজ কৰিব পাৰিব আপনি Realme 5S আপনি এটো স্ক্রিনে দেখা পাইছে যে ইয়াৰ স্পেশাল যিবোৰ ফিচাৰ্স আছে ঠিক আছে এটো মই যেটা আপনি আনবক্সিং কৰি দেখুৱাটো হৈছে 4GB RAM আৰু 128GB ROM আছে ঠিক আছে আৰু আপনি নেক্সট এটা পাবো 4GB RAM আৰু 64GB ROM ফ্রেন্ডস ইয়াৰ লগত আপনি পাবো ট্রিপল ক্যামেৰা থাকিব 48 মেগাপিক্সেল 8 মেগাপিক্সেল আৰু 2 মেগাপিক্সেলৰ ক্যামেৰা পাবো আৰু ফ্ৰন্ট ক্যামেৰাটো পাবো 13 মেগাপিক্সেলৰ আৰু ব্যাটাৰী পাৱাৰটো পাবো 5000 mAh ব্যাটাৰী আৰু প্ৰসেসৰ যেটা আছে Snapdragon 665 প্ৰসেসৰ ঠিক আছে তো फ्रेंड्स আপনি যদি বিচাৰে যে আপনি 4GB RAM আৰু 128GB ভেৰিয়েন্টটো ল'ব নোৱাৰে তেলে আপনি পাব 4GB RAM আৰু 64GB ভেৰিয়েন্টটো ল'ব পাৰে ঠিক আছে এটো তো फ्रेंड्स এটো আছে Realme 5S আনবক্সিং ভিডিও তো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু কিবা প্ৰবলেম থাকিলে বা কিবা কোৱেশ্চন থাকিলে কমেন্ট বক্সত জনাই দিব আৰু আপনি যদি এই স্মাৰ্টফোনটো যদি আপনি কিনিব বিচাৰে বা আপনি পারচেজ কৰিব বিচাৰে তেলে ভিডিও ডেসক্ৰিপচনত লিংক পাই যাব তাৰ পৰা আপনি পারচেজ কৰিব পাৰিব ঠিক আছে তো फ्रेंड्स আজিলৈকে এইখিনি নেক্সট ভিডিওত লগ কৰিছো বাই বাই জয় হিন্দ তো फ्रेंड्स পাৰলৈকে আপনি ভিডিওটো ফ্ৰেণ্ডক শেয়াৰ কৰিব কিনো এটো বহুত কম দামত এটা ভাল স্মাৰ্টফোন এটা আপোনাৰ ফ্ৰেণ্ডে ল'ব পাৰিব ঠিক আছে তো फ्रेंड्स আপনি ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে বাই 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 বাই